চাকাল দা আপুনি ভাড়া ঘৰত থকাতকে আমাৰ ঘৰতে থাকিব না এই ইয়াৰ পৰা মোৰ কামৰ জেগালৈ বহুত দূৰ হয় যে। একো নহয় নিজৰ ঘৰতে থাকিব খাব পাৰিব শুব পাৰিব আৰু কি লাগে ন নহ'ব। কিনো নহ'ব কৰি আছ থাকিব না একেলগে আমি ৰাতি লুডু খেলিব পাৰিম থাকিব না নহ'ব। থাকিব না থাকিব না থাকিব না ঐ কিহৰ হাল্লাও ইমান চাকাল তই কিমান সময়ত আহি পালি 10 মিনিটমান হ'ল। আমাৰ এই যি কৈছে ভালেই কৈছে বুজিছ চাকাল তই লোকৰ ঘৰত ভাড়া দি থকাতকৈ আমাৰ ঘৰতে থাকিব পাৰচোন আৰু তোৰ লগত আমাৰ এই অলগদ্ধটোকো লৈ যাবি কামলৈ একো কাম বনটো নাই ঘৰৰ কাম এটা নকৰে খালি পাবজি দিনটো অকল পাবজি খেলিব জানে একো কামৰ মানুহ নহয় কাইলৈৰ পৰা তোৰ লগতে লৈ যাবি সি যদি যায় যাব পাৰিব 350 টকাকৈ দিব হাজিৰা। ঐ গৰু কাইলৈৰ পৰা ওলাবি কামলৈ শুনিছ নাই কাইলৈৰ পৰা কামলৈ ওলাবি ঐ মুখখন কেলে বেকা কৰি আছ ঐ গৰু মুখখন কেলে বেকা কৰি আছ হাগা লাগিছে হাগা যদি লাগিছে হাগিয়া যা হাগিয়া গৈ পোকৰ ধুব মন নাই